অসীমত যাৰ হেৰাল সীমা অস্তমধ্যায় চঞ্চল পৱন। নাপাওঁ অলপো। উমাই হাঁহিলে। ভাল কথা, শুনি সুখী হ'লোঁ। কিন্তু তোমাৰ নেৰটো আগৰটোক দেখি গৰ্জি উঠিলে নেকি? তুমি কি বুলি ভাবানো? ভাবিবলৈ এতিয়াও আছেনে? মোৰ ওচৰতো সি পুৰণা কথা। মাথো নতুনকৈ সোধোঁ। বাৰু, তোমাৰ নেৰটো মচি পেলালে কেনে দেখা? বেয়া দেখোঁ, যিহেতু প্ৰথম নেৰটো তথাপিও থাকি যায়। সেইটো বাৰু মচি দিলে মোক কি দিবা? অলপ ভাবি ক'লোঁ। মোৰ গোটেইবোৰ দুখ কষ্ট তোমাক দি দিম। সেইবোৰ নালাগে মোক। তেন্তে মোক কমলনগৰৰ ৰাইজে দিয়া মহামান্য বিষয়ৰ বাবটো? তাকো মোক নালাগে। বাৰু, তেন্তে মোৰ খং, ৰাগ, হাঁহি, আনন্দ, মৰম, চেনেহ, ভালপোৱাৰে ভৰা গোটেই অন্তৰখনেই দি দিলে হ'বতো? নহ'ব, হ'ব নোৱাৰে। বৰঞ্চ সেইখন উমাক দিয়াতকৈ আন কাৰোবাকে দিবলৈ যত্ন কৰা। উত্তৰটো আহিল আনফালৰ পৰা। দুয়ো অলপ আচৰিত হৈ ঘূৰি চাই দেখোঁ দুৱাৰমুখত অশোক। বোধ কৰোঁ আমাৰ পাছৰ কথাখিনি শুনিলে। উমালৈ চাই হাঁহি ক'লোঁ, শুনিলা নহয় নবৌ? তাকো দিবলৈ হাক দিলে। এতিয়ানো বাৰু তোমাক কি দিওঁ? উমায়ো হাঁহি ক'লে, আৰু কোৱাচোন কি আছে তোমাৰ দিব পৰা? মনে ধৰিলে ল'ম, নহয় মই নিজেই ক'ম কি লাগে। খন্তেক পাছতে মনত পৰাৰ ভাও ধৰি এবাৰ চোলাৰ জেপলৈ হাতখন ভৰাই দিলোঁ। পাইছোঁ নবৌ, তোমাক ইয়াকে দিওঁ। জেপত কি? আঠে বেঠে গোটা দিয়েক নাৰিকলৰ লাড়ু জেপৰ পৰা উলিয়াই দেখুৱালোঁ। ক'ত পালা? সন্দেহৰ চকুৰে উমাই প্ৰশ্ন কৰিলে। লৰালৰিকৈ ক'লোঁ, আজি হৰৰ পৰা ইয়ালৈ অহাৰ সময়ত মা আৰু বকুলিক দেখিলোঁ লাড়ু কৰিছে। সেইফালে একেথৰে চাই থকাত কেইটামান খাবলৈ দিলে। খালোঁ, আৰু খোজাত ক'লে, আহি খাবি। গতিকে চল বুজি কোনেও নেদেখাকৈ এজেপ ভৰাই লৈ ইয়ালৈ খোজ ল'লোঁ। 10 মাইল বাট যদিও খাই শেষ কৰাৰ আগতে হঠাৎ তোমালৈ মনত পৰিল। কিবা এটা বিচাৰি অশোক কোঠালৈ আহিছিল। বস্তুটো লৈ মোৰ ওচৰলৈ আগবাঢ়ি আহিল। চন্দন, উমাক এইবোৰ দিয়া নাযায়। চাওঁ, মোক দে। তই লাগিলে আগতে কি দিব খুজিছিলি স্বচ্ছন্দে তাক দিব পাৰ। মই অলপো বেয়া নাপাওঁ। লৰালৰিকৈ দুটা মুখত ভৰালোঁ। বাকীকেইটা অশোকে কাঢ়ি নিলে। টপাটপকৈ শেষ কৰি আকৌ হাত পাতিলে। আৰু নাই। উমাই মূৰে কপালে হাত দি খন্তেক আমাৰ দুয়োৰে মুখলৈ বিস্ময়ত চাই ৰ'ল। চন্দন, কমল নগৰৰ ৰাইজে তোমালোক দুয়োকে তেওঁলোকৰ মহামান্য বিষয়া পাতিছে নহয়। হাজাৰ হাজাৰ মানুহৰ ভাল বেয়া ৰক্ষাকৰ্তাৰ ভাৰ তোমালোকৰ ওপৰতে। পাহৰি গ'লা নেকি? নাই পাহৰা নবৌ, কিয় পাহৰিম? কিন্তু বিষয়া হওঁতেতো কোনেও আমাক কৈ দিয়া নাছিল যে আজিৰ পৰা তোমালোকৰ নাৰিকলৰ লাড়ু বন্ধ, কৈছিল জানো? নাই কোৱা। কিন্তু এনে কাম আৰতিমণিয়েও নকৰে। নকৰে সঁচা কথা, মাথো দেখুৱাই দিয়ে। আৰতিয়েতো মোক তোমাৰ ৰান্ধনীঘৰৰ চাঙত থকা খৰাহীটো দেখুৱাই দিলে। অশোকে হু-হুকৈ হাঁহি উঠিল। উমাই হতাশ হৈ খঙেৰে নেপথ্যত থকা আৰতিক চিঞৰিলে, আৰতি। আৰতিৰ পৰা কিন্তু উত্তৰ নাহিল। অশোকে ক'লে, বোধ কৰোঁ তাইৰ ভাগটো এতিয়াও শেষ হোৱা নাই উমা। কৃত্ৰিম ক্ৰোধত উমাই মোৰ চুলিত ধৰি আৰু এটা জোকাৰ মাৰিলে। মই যতন কৰি বহুৱাই আগত সজাই খাবলৈ দিলে হ'ব পাই সোৱাদ নালাগে। তৎক্ষণাৎ উত্তৰ দিলোঁ, কিয় নালাগিব, খুব লাগে। আৰু জেপত ভৰালেও নতুন এটা সোৱাদ উঠে। সময় বুজিয়েই বোধ কৰোঁ যশোদা কোঠালৈ সোমাই আহি উমাক সুধিলে, আইদেউ, জলপানৰ লগত দিবলৈ লাড়ুখিনি বিচাৰি পোৱা নাই দেখোন। আপুনি আন ক'ৰবাত থলে নেকি? আগলৈ